প্ৰভুত মোৰ তোমাৰ লগত অলপ কথা আছিল প্ৰবীণ ঢুকুৱা আজি এমাহেই হ'ল গতিকে এতিয়া তুমি যেনেকৈ নিবিড়হঁতৰ দায়িত্ববোৰ লৈছা তেনেকৈ তেওঁৰ ব্যৱসায়ৰ দায়িত্ববোৰ লোৱাটো উচিত মই যোৱা এমাহ ধৰি যিমান পাৰোঁ চম্ভালিলোঁ এতিয়া মই সকলোবোৰ তোমাৰ হাতত গতাব বিচাৰোঁ এইখন চকীতে বহি তোমাৰ দাদাই ব্যৱসায়ৰ সকলো কাম কাজ চোৱা চিতা কৰিছে এতিয়া তুমি এইখনত বহি ব্যৱসায়ৰ সকলো দায়িত্ব ল'ব লাগিব ৰমাকান্ত সেইখন চকী এনেদৰে থাকক দিয়া ককাইটোৰ চকীখনত বহাৰ যোগ্যতা মোৰ নাই ককাইটোৰ ব্যৱসায়ৰ প্ৰতিটো কাম মই আন এখন চকীত বহিহে কৰিম বুলি ভাবিছো আৰু তাৰো ব্যৱস্থা মই কৰি ৰাখিছো এইবোৰ কি কৈছে প্ৰভু তই কথাবোৰ অলপ চিন্তা কৰি চাইছনে মই সকলোখিনি কথা যথেষ্ট ভাবি চিন্তিও কৈছো নিৰ্মালী হয়তো মোৰ বাবে এগৰাকী ভাল পত্নী হ'ব পাৰিব কিন্তু ককাইদেউৰ ল'ৰা ছোৱালীকেইটাই বা তাইক ভাল মা হিচাপে গ্ৰহণ কৰিব পাৰিবনে নাই তাকেহে ভাবিছো এতিয়া মোৰ বাবে এগৰাকী পত্নী নালাগে লাগে নিবিড়হঁতৰ বাবে এগৰাকী মা এই কোমল বয়সতে মই সিহঁতক মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হ'ব দিব নোৱাৰো নহ'লে বৰ অন্যায় কৰা হ'ব সিহঁতৰ বাবে এতিয়াৰ পৰা ময়ে মাক ময়ে দেউতাক তহঁতে মোক ভুল নুবুজিবি অনন্ত ঠিক আছে তোৰ জীৱনৰ সিদ্ধান্তটো বাৰু আমাক জনালি এতিয়া নিৰ্মালী জীৱনৰ সিদ্ধান্তটোও আমাক জনাই দে কাৰণ তোৰ জীৱনৰ সৈতে তাইও জড়িত ভাল ল'ৰা এজন চাই নিৰ্মালীক বিয়া দি তাই জানো মান্তি হ'ব আজি ইমান বছৰে এটি মুহূৰ্তৰ বাবেও যদি নিৰ্মালীয়ে মোক সঁচাকৈ ভাল পাইছিল মোক বুজি পাইছিল তেনেহ'লে তাই নিশ্চয় মানি ল'ব তেনেহ'লে এইটোৱেই তোৰ একমাত্ৰ সিদ্ধান্ত অকল একমাত্ৰই নহয় শেষ সিদ্ধান্ত শেষ এইখনেই আমাৰ বাগিচা ট্ৰাকিঙৰ ষ্টেণ্ডাৰ্ড কেনেকুৱা তাৰ এতিয়া 7 to 8 টাউন চলাই থকা হৈছে
ঠিক আছে কাকতিক ক'ব মই 10 বজাতে অফিচ পামগৈ আৰু আপুনিও তাতে থাকিব অফিচিয়েল কাগজ পত্ৰ যি য'ত লাগে আপুনি সাজু কৰি ৰাখিব আৰু মনত ৰাখিব এই 60 লাখ টকাৰ কনষ্ট্ৰাকশ্যনৰ কামটো যাতে কেৱল আমিয়ে পাওঁ হা হ'ব অ'কে ঠিক আছে কি হ'ল তোমালোকে আৰম্ভ কৰা নাই যে আপোনালৈ বাট চাই আছিলো খুৰা হয় নেকি ঠিক আছে তেনেহ'লে আমি এতিয়া আৰম্ভ কৰোঁ এইবাৰ তেনেহ'লে আমি আৰম্ভ কৰিব পাৰোঁ হেল্ল' গুড মৰ্ণিং নাই আজি নহ'ব আছে ইহঁত ভালে আছে তোমালোকৰ ঠিক আছে অ'কে বিনন্দৰ ফোন ইমান ব্যস্ততাৰ মাজতো যে বিনন্দ খুৰাই তোমালৈ ফোন কৰি ঘৰৰ খবৰবোৰ ৰাখে সেইকাৰণে বিনন্দ খুৰাক মোৰ বৰ ভাল লাগে সেইকাৰণেতো বিনন্দ খুৰা হোম মিনিষ্টাৰ দেশৰ সকলো মানুহৰ ঘৰৰ খবৰটো ৰাখিব লাগিব নে কি কওঁ মই সেইকাৰণে এটা কথা ভাবিছোঁ বন্ধু হিচাপে বিনন্দৰ লগত মোৰতো এটা সম্পৰ্ক আছেই এতিয়া মই সেই সম্পৰ্কটো অকণমান আপগ্ৰেড কৰিব বিচাৰিছোঁ তহঁতৰ বিনন্দ খুৰাই যদি মোক বিয়ৈ বুলি মাতে তহঁতে জানো বেয়া পাবি আৰু সেই বিনন্দ খুৰাই যদি আমাৰ নিবিৰ দাক জোঁৱাই বুলি মাতে আৰু বেছি ভাল লাগিব খুৰা আৰু সেই বিনন্দ খুৰাৰ ডাঙৰ ছোৱালীজনীক যদি জুৰি আৰু মই নৱ বুলি মাতো আমাৰ কিমান মজা লাগিব নে কি কল জুৰি অহাকাইলৈ বিনন্দই তাৰ ঘৰলৈ মোক মাতিছে মই ভাবিছোঁ নিবিৰ যেতিয়া উপযুক্ত হৈছেই তাৰ উপযুক্ত কথাটো কাইলৈ বিনন্দৰ আগত কোৱাটো উপযুক্ত সময় নে কি কওঁ একদম উপযুক্ত কথা আছে আৰু ডাঙৰ দা তইতো জানই খুৰাৰ প্ৰতিটো সিদ্ধান্তই একমাত্ৰ আৰু শেষ সিদ্ধান্ত গতিকে আজিৰ পৰা মই তোমাক বিয়ৈ বুলি মাতিব পৰা হলো নহয় এই মুহূৰ্তৰ পৰাই অৰ্চনা অলকা এইফালে আছো মিঠাই খাওঁ নহয় যোৱা মিঠাই আনা